সন্ধিয়া এয়া ভাওনা চাবলৈ ওলাইছোঁ আৰু মাহঁত আগতে গ'ল। আমি গৈ পেলাই চিধা মেকআপৰ জেগাত গ'লোঁ। মেকআপ য'ত কৰি আছে আৰু এইটো ভাইটি সূত্ৰ লৈছে আৰু বাকী ভাৱৰীয়াসকলক আপোনালোকক দেখাই দিছোঁ এবাৰ। আমি নামঘৰৰ ওচৰত গৈ পালোঁ আৰু এয়া ভাওনাও আৰম্ভ হ'ল। এয়া ভাইটি হয়। নাটখনৰ নাম আছিলে হৰিহৰৰ যুদ্ধ। মই গোটেইখন চাবলৈ নাপালোঁ বাৰু, কিন্তু যিখিনি চালোঁ অসুৰকেইটা যে কি ক'ম আৰু, মানে ইমান মজা কৰিছে অসুৰকেইটা, চাওকচোন। ভাওনাখন কৰিছিলে সৰু ল'ৰা ছোৱালীবোৰে, সেইটো কাৰণে বেছিয়ে ভাল লাগিলে বাৰু চাই। এইবাৰ ভাইটিয়ে আকৌ বলুভদ্ৰ হৈ ওলাইছে। এবাৰ সূত্ৰ নাছিল আৰু এবাৰ বলুভদ্ৰ। এতিয়া যে চালে পোৱালিটো একদম অকণমানি হয়, কি জোচ তাৰ, বাপৰে। তাৰপিছত আমি ঘৰ আহিলোঁ আৰু অকণমান নাচালোঁ শেষৰ ফালে ভাওনাখন। আৰু আজিৰ ভিডিঅ'টোত ইমানেই।